নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভাল আছে। আৰু বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ শিৱ মন্দিৰত। আৰু কাইলৈ যিহেতু মহাশিৱৰাত্ৰি, কেনেধৰণৰ পৰিৱেশ ইয়াত সকলোখিনি আপোনালোকক দেখাবলৈ বুলি আজি আহিলোঁ। তো আপোনালোকক সকলোখিনি পৰিৱেশ দেখাম, চাই থাকক ভিডিঅ'টো। এতিয়া মন্দিৰৰ ভিতৰৰ পৰা আমি ওলাই আহিলোঁ। আপোনালোকে দেখিলে কেনেকুৱা ধৰণৰ পৰিৱেশ। আৰু দেখাম আমি আপোনালোকক শিৱসাগৰ পুখুৰী, যিহেতু শিৱসাগৰ পুখুৰী পাৰতে আছোঁ। শিৱসাগৰ পুখুৰী পৰিৱেশ সকলোখিনি দেখাই আছোঁ। এয়া শিৱসাগৰ পুখুৰীৰ দৃশ্য চব আপোনালোকে। আৰু এইফালে বেক চাইডে আছে আমাৰ শিৱদৌল। বলক এতিয়া আপোনালোকক আৰু মেলা দেখাওঁ। আৰু বৰ্তমান এতিয়া আমি আপোনালোকক দেখাম টাউনত, যিহেতু বহুত দূৰ দূৰণিৰ পৰা মানুহে বস্তু বিকিবলৈ আহে। আৰু প্ৰত্যেকটো মুহূৰ্ত আপোনালোকক দেখাই যাম কেনেকুৱা ধৰণৰ পৰিৱেশ। সকলোখিনি পৰিৱেশ আপোনালোকক দেখাই আছোঁ। অসমৰ বিভিন্ন জেগাৰ পৰা মানে ইয়াত সকলোখিনি বস্তু বিকিবলৈ আহে। যিহেতু শিৱৰাত্ৰি বুলি ক'লে মানে ইয়াত বহুত ডাঙৰ মেলা হয়। তো আপোনালোকে আহি পেলাই ইয়াত বস্তু কিনিব পাৰিব। কাইলৈৰ পৰা মেলা আৰম্ভ হৈ যাব, যিহেতু আজিৰ পৰাই হৈছে। আজিৰ পৰাই মানে মেলা আৰম্ভ হৈ গ'ল। আৰু প্ৰত্যেক বছৰে এনেকৈ আমাৰ শিৱসাগৰত আহি পেলানি অসমৰ বিভিন্ন জেগাৰ পৰা মানুহবিলাকে বিভিন্ন ধৰণৰ বস্তু আনি পেলানি ইয়াত বিক্ৰী কৰিবলৈ আহে। আপোনালোকেও আহি পেলানি ইয়াত কিনিব পাৰিব তেনেধৰণে। তো আপোনালোকক মই বেক কৰি দেখাইছোঁ, বেক কেমেৰাত দেখাইছোঁ। क्या बोलेगा? झूला है। कैसे दे रहा है? 150 रुपया। 150 रुपये में झूला दे रहा है। और कोई खरीदना चाहता है तो खरीद सकता है। तो हाँ। कहाँ से आया है? आंध्र प्रदेश। आंध्र प्रदेश से? वाह, बहुत दूर है। देखो आंध्र प्रदेश से आके यहाँ बिजनेस शुरू किया है भाई लोग। तो आप लोग आके यहाँ झूला खरीद सकते हैं, है ना? और क्या बताना चाहते हैं? कल से जैसे महाशिवरात्रि है ना? हाँ, कल से महाशिवरात्रि स्टार्ट है।
मेला भी कल से ज्यादा आदमी आएगा, आज तो बहुत कम है। हाँ देखो आप लोग पूरा इकट्ठा है। व्यापारी वाला आपका नाम क्या है? मेरा नाम बड़ा भाई। अच्छा बड़ा भाई है। और ये स्वामी स्वामी है। और आपका नाम? राजू राजू है। हाँ हाँ हाँ। तो हाँ लोगों को आप कैसे दे रहे हैं? डिस्काउंट में देगा कोई, मतलब खरीदने के लिए आएगा? देगा 150 रुपए बोल के 120 में बेचेगा। अच्छा अच्छा, ले लेगा तो थोड़ा कम करके बेच देगा। हाँ कल से जैसे महाशिवरात्रि है ना, महाशिवरात्रि है ना, ज्यादा तो यहाँ पर मैं आएगा। हाँ 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 ठीक है। मेरा वीडियो का थ्रू से कोई आएगा तो 100 रुपये में भी दे देगा भैया ने, है ना? ठीक है सर, ठीक है, मैं सबको शेयर कर देंगे। ठीक है ठीक है ঠিক দেখিলে আপোনালোকে সকলোৱে এওঁলোক অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে। অন্ধ্ৰপ্ৰদেশৰ পৰা আহি ইয়াত ব্যৱসায় মানে আৰম্ভ কৰিছে। তো এনেধৰণে সকলো বিভিন্ন অসমৰ মানে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহে তেওঁলোকে বস্তু মানে বেচা কিনা কৰিবৰ কাৰণে। আৰু এইফালে হ'ল দলমুখ চাৰিআলি, আৰু ৰাতিলৈ সেইফালে প্ৰগ্ৰেম আছে পিছফালে। আপোনালোক সকলোৱে দেখিলে কাইলৈ শিৱৰাত্ৰিৰ কাৰণে কেনেধৰণৰ পৰিৱেশ আমাৰ শিৱসাগৰ টাউনত। আপোনালোকে আহিব আৰু ইয়াত মেলালৈ চাবহি কেনেকুৱা ধৰণৰ মেলা হয়। আৰু যিহেতু আমি চাই মেলি আপোনালোককো দেখালোঁ, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, অসমৰ নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই ইয়াত ব্যৱসায় আৰম্ভ কৰে। আৰু এই 4 দিনত বিভিন্ন ধৰণৰ বস্তু আপোনালোকে বিচাৰিলেও পাব আৰু খুব সস্তাতে বিক্ৰী কৰা হয়। সকলোখিনি আপোনালোকে ইয়াত পাব। আহিব আপোনালোকে চাবহি আমাৰ শিৱসাগৰৰ শিৱদৌলৰ শিৱৰাত্ৰি কেনেকুৱা ধৰণৰ মেলা অনুষ্ঠিত কৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো আপোনালোকক সকলোখিনি দেখালোৱে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট কৰিব। আৰু ভিডিঅ'টো মানে কাইলৈ মহাশিৱৰাত্ৰি হয়, আৰু আপোনালোকে আহি পেলাই পূজা পাতল কৰি মেলাখিনি চাব পাৰিব। দেখালোঁ আপোনালোকক। তো আজিলৈ বাই, জয় হিন্দ, জয় অসম।